হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোবোৰ ভালে আছে আৰু ময়ো ভালে আছোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। এফালে ওলাই গৈছিলোঁ মানে কফি শ্বপলৈ গৈছিলোঁ। তাৰপিছত ভাবিলোঁ যে গ্ৰ'চাৰী অকণমান কৰা যাওক, কিয়নো আমি ডাউন টাউনৰ ফালে আহিছোঁ আৰু এইফালে আছে ৱালমাৰ্ট, য'ত ধুনীয়া ৰিজনেবল প্ৰাইচত ভাল ভাল বস্তু পোৱা যায়, গোটেইখিনিয়ে পোৱা যায়। চ' ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ আৰু এয়া আমি এণ্ট্ৰি কৰিলোঁ। প্ৰথম নিজৰ কাৰ্ডসমূহ লৈ এনেকৈ ধুনীয়াকৈ শ্বপিং কৰিব পাৰি। ইয়াতে প্ৰাইচৰ লগতে ধুনীয়াকৈ ফ্ৰুটছখিনি থোৱা আছে, লগতে এয়া আমাক ভেজিটেবলছ কিছু লগা আছিলে, সেয়া আমি ল'বলৈ আহিছোঁ। আৰু ইয়াতে প্ৰাইচসমূহৰ এটা বেলেগ কথা মই ইয়াতে গম পালোঁ যে যদিও আমাৰ $1 = 83 rupees হয়, কিন্তু ফুডৰ ক্ষেত্ৰত সেইটো হেনো নহয়গৈ। ফুডৰ ক্ষেত্ৰত যদি $1 কিবা এটা প্ৰডাক্টৰ প্ৰাইচ হয়, সেইটো ইনটু 26হে কৰা হয়। আৰু সেয়া অৱশ্যে মই ডিটেইলছত এতিয়ালৈ মই জনা নাই, বাট ফুডৰ ক্ষেত্ৰত সেইটো হয় বুলি কয়। এই ৱালমাৰ্টখনৰ আচৰিত কথাটো হ'ল যে ইয়াতে গোটেই ছেকশ্যনে ইয়াতে পোৱা যায়। মই ভাবিছিলোঁ প্ৰথমতে যে অকল গ্ৰ'চাৰী পাম বা স্নেক্স কিবা কিবি পাম, বাট তেনেকুৱা একো নহয়। ইয়াতে মিটৰ পৰা, ইয়াতে বাকী ডেইৰী প্ৰডাক্টছৰ পৰা, মিল্কৰ পৰা, ব্ৰেডৰ পৰা, লাঞ্চ ব্ৰেকফাষ্ট যেনেকুৱা ধৰণৰে বস্তু বিচাৰে সেনেকুৱা ধৰণৰে বস্তু পোৱা যাব। আৰু এয়া দেখিছেই নহয়, এয়া হ'ল পৰ্ক আৰু নেক্সট আছে চিকেনৰ বেলেগ ধৰণেৰে পেকেটিং কৰাই আছে। এয়া হ'ল পৰ্ক আৰু চিকেনৰ আছে ব্ৰেষ্ট বেলেগকৈ আৰু লেগছ বেলেগকৈ, টাৰ্কি আছে আৰু এয়া হোল চিকেন আছে। অৱশ্যে আমি হোল চিকেনে লৈছোঁ, কিয়নো আমি সেইটোৱে বেছি প্ৰিফাৰ কৰোঁ। আৰু এয়া আহিছোঁ চি ফুডৰ ছেকশ্যনলৈ। এয়া হ'ল বিখ্যাত চেলমন মাছ। আমি অৱশ্যে নল'লোঁ, কিয়নো ঘৰত চিকেন আছে। এয়া প্ৰনছ আছে, বিভিন্ন ধৰণৰ প্ৰনছ আছে, সৰু ডাঙৰ ৰেড বিভিন্ন ধৰণৰ আছে। আৰু এয়া চি ফুডত কি দেখিছে, ফ্ৰগ লেগছ আছে, লগতে আছে লবষ্টাৰ আছে আৰু কেঁকোৰা আছে, বহুত কিবা কিবি আছে। কিছুমান বস্তুটো মানে চায়ে ঘিণ লাগি গৈছে, বাট এওঁলোকে খায়, এওঁলোকৰ খাদ্য সেনেকুৱা, গতিকে সেয়া আমি জাজ কৰিব নোৱাৰোঁ বেলেগৰ খাদ্য। কিন্তু মোৰ চায়ে কিবা বেলেগ লাগিছে। এয়া কি জানেনে, এয়া হ'ল ক্ৰেপছৰ কেক হয়, মানে কেঁকোৰাৰ পৰা বনোৱা কেক। নাজানো আৰু কোনে খায়, বাট আমি সেইবিলাক প্ৰিফাৰ নকৰোঁ। গতিকে আমি নেক্সট ল'লোঁ এগছৰো বহুত ভেৰাইটিছ আছে। ইয়াতে লাৰ্জ আছে, মিডিয়াম আছে, স্মল আছে, বেলেগ ধৰণৰ আছে। মই অকল ছেকশ্যন কেইটাহে দেখুৱাব বিচাৰিছোঁ যে ইয়াতে কেনেকুৱা বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। মই যেতিয়া ঘৰৰ পৰা আহিছিলোঁ, চবেই কৈছিলে যে তই এইটো খাব নাপাবি চাগে, সেইটো নাপাবি। মোৰো বিশেষ আইডিয়া নাছিল কাৰণে মই ভাবিছিলোঁ যে চাগে নেপাম ইমানবিলাক বস্তু, কিন্তু ইয়াতে ইমান আচৰিত বস্তু আছে, মানে যিবিলাক আমি নাভাবোঁ খাব লাগে বুলি সেইবিলাকো আছে। গতিকে খাব লগাবিলাকতো অবভিয়াছলি থাকিবই। ব্ৰেড 12 গ্ৰেইন কিড সাইজ, হোৱাইট ব্ৰেড, লেভিছ ব্ৰেড। আৰু লগতে আছে এয়া প্ৰ'টিন বাৰ্ছ মানে কি হয়, ফৰেইনত কোৱা হয় যে যিখিনি ফৰেইন মানুহ থাকে তেওঁলোকে ব্ৰেকফাষ্টত এইবিলাক বাৰ্ছ কুকিজ এইবিলাকহে খায়, যাতে প্ৰ'টিনটোও পাই থাকে আৰু বহুত বেছি হেভি ফুডো নহয়। তো এইবিলাক ইয়াতে আছে আৰু ইয়াতে ছেকশ্যন কৰাই আছে, ব্ৰেকফাষ্টত বেলেগকৈ, লাঞ্চৰ বেলেগকৈ, মিটৰ বেলেগ ছেকশ্যন কৰাই আছে। আৰু এইবিলাক হ'ল গোটেইবিলাক স্নেক্স, ইণ্ডিয়ান স্নেক্সো আছে কিবা কিবি। আৰু এতিয়া আহিছোঁ মোৰ ফেভৰেট ছেকশ্যনটোলৈ। মই একদমেই এক্সপেক্ট কৰা নাছিলোঁ
যে ইয়াতে মই আৰ্ট এণ্ড ক্ৰাফ্টৰো কিবা পাম বাট ঘূৰি ঘূৰি দেখিলোঁ যে ইয়াতে আৰ্ট এণ্ড ক্ৰাফ্টৰো ইমান ধুনীয়া ধুনীয়া বস্তু আছে মোৰ কেইটামান বস্তু বৰ বিশেষকৈ লগা আছিলে মই এনেকৈ ধুনীয়াকৈ চাই চিতি ল'ব পাৰিলে বৰ বেছি ভাল পাওঁ সেইকাৰণে এইখন দেখি মোৰ মানে কি বুলি ক'ম মোৰ আনন্দৰ সীমা নাই মই এইটো লাগে সেইটো লাগে বুলি মানে তাতেই মই বহুত বেছি এক্সাইটেড হৈ গ'লোঁ কিন্তু অকণমান নিজকে ৰখাই মেলি চাইছোঁ যে নহয় যিখিনি বস্তু মোক এতিয়া লগাত আছে মই সেইখিনিহে নিম কিয়নো অলৰেডি মোৰ লগত বহুত বেছি মেটেৰিয়েলছ মই কেৰি কৰি আনিছোঁৱেই গতিকে মোক যিখিনি লাগে মই সেইখিনিহে ইয়াৰ পৰা নিম বুলি ইয়াতে চাব ল'লোঁ ইয়াতে কেনভাছৰ পৰা ৱাটাৰ কালাৰ ব্ৰাছৰ পৰা ষ্ট্ৰ'কছৰ পৰা এক্ৰেলিক কালাৰ্ছৰ পৰা সৰু কেনভাছৰ পৰা ব্লেক কেনভাছৰ পৰা কেনভাছ মেগনেটছৰ পৰা আদি কৰি এভৰিথিং ইয়াতে পোৱা যায় আৰু লগতে যদি কোনোবাই আৰ্ট নিজাকৈ ট্ৰাই কৰিব খোজে সেইবিলাকৰ কাৰণে ধুনীয়াকৈ কিটো পোৱা যায় তো মোৰ কাৰণেতো এইটো বহুত বেছি স্পেচিয়েল ছেকশ্যন বুলি ক'ব লাগিব ইয়াতে মই বহুত বেছি সময় কটাইছোঁ গোটেই চাইছোঁ মেলিছোঁ ভিডিঅ' সেইটো কাৰণেই বৰ বেছিকৈ বনাইছোঁ কাৰণ যদি নেক্সট টাইম মই চাবলৈ আহোঁ যাতে মোৰ মনত থাকে য়েছ ইয়াতে এইটো পোৱা যায় বুলি এয়া ক্লে ছেকশ্যনটো আছে আৰু এয়া ক্লে ছেকশ্যনটোৰ পিছতে আছে ব্ৰাছ ছেকশ্যনটো লগতে আছিলে এয়া স্পঞ্জৰ এইটো মই ইয়াৰ পৰা লৈছিলোঁ কিয়নো এইটো মোক আগৰ পৰাই লগাত আছিলে নেক্সট আছে এয়া বেলেগ বেলেগ কালাৰ্ছৰ পেকেটিঙতো আছে ধুনীয়া কালাৰ্ছৰ আৰু এয়া তলতো আছে ৱাটাৰ কালাৰ্ছ আছে পোষ্টাৰ কালাৰ আছে পোষ্টাৰ কালাৰ মোৰ লগত আছে গতিকে মই এয়া পাৰচেজ নকৰিলোঁ দেন ইয়াতে চবতকৈ বেছি আচৰিত কথাটো হ'ল ইয়াতে মই ধুনীয়া MDF কাটআউটছ পাইছোঁ যিটো মই আমাৰ নিজৰ লোকেল এৰিয়াৰ মই ষ্টেচনাৰীবিলাকত এইবিলাক নেপাওঁগৈ মই ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এইবিলাক মই অৰ্ডাৰ কৰিছিলোঁ আগতে আৰু এতিয়া ইয়াতে যেতিয়া দেখিছোঁ বহুত বেছি ভাল লাগিছে যে মই যেতিয়া ইচ্ছা এইবিলাক আনি ধুনীয়াকৈ নিজৰ কামবিলাক কৰিব পাৰিম আৰু মোৰ অপ'জিট ছাইডত আছিলে ক্ৰাফ্টৰ গোটেইখিনি লগা বস্তু বিটছৰ পৰা পাৰ্লছৰ পৰা আদি কৰি গোটেইখিনিয়ে আছে যিবিলাকে ইয়াৰিংছ বনাব খোজে যিবিলাকে ক্ৰাফ্টৰ কাম কৰে যিকোনো ধৰণৰ ক্ৰাফ্ট হ'ব পাৰে এইবিলাক পাৰ্লছৰ পৰা আদি কৰি ৰোপৰ পৰা আদি কৰি ফেডাৰ্ছ চব ধৰণৰ বস্তুৱেই ইয়াতে আছে এইবিলাক বহুত ধৰণৰ বিটছ আছে কালাৰফুল বিটছ আছে আৰু মই যিহেতু এইবিলাক নকৰোঁ গতিকে মই ইয়াৰ পৰা একোৱেই পাৰচেছ কৰা নাই মই একেবাৰে নজনাও নহয় কিন্তু ইমানবিলাক বস্তু একেলগে কৰাটো খুব সঠিক নহ'ব ইমাজিন কৰিব পাৰেনে এইবিলাক ক্লথছ যেতিয়া ইয়াতে পোৱা যায় কিমান ভাল লাগে মই ভাবিছিলোঁ ইয়াতে একোৱেই নাপাম নেকি বুলি কিন্তু ইয়াতে কিমান ধুনীয়া ধুনীয়া ফেব্ৰিক কাটছ আছে এইবিলাক যেনেকুৱা কালাৰ লাগে যেনেকুৱা ধৰণৰ লাগে মেটেৰিয়েলছ হোৱাইটো আছে যাতে এইবিলাক কাটআউটছ এইবিলাক ষ্টিকাৰ্ছ क्या हुआ ये सब क्या है ये अलग ही है ओ ये क्राफ्ट पेपर है देखो कितना सुंदर सुंदर है ये सारे Oh my God. এছাড়া চার্মস হ্যাঁ এইবোৰ গোটেই চাৰ্মছ আছে এইবিলাক বিটছ আৰু এইবিলাক মেবি ক্লথছ মেটেৰিয়েলছবোৰ এইটো কিমান আছে এইটো এটা ৰোপ হয় চাওঁ আৰু কিমান টাইট কিমান হেৰি অ'কে এইটো মোক নালাগে ইয়াৰে এটা চাওঁ এইটো বহুত বেছি দৰকাৰ হয় মোৰ ঘৰতো থোৱা আছিলে কিন্তু উপায় নাই লৈ আহিব নোৱাৰিলোঁ প্লেচ বহুত কম আছিলে চ' মেবি ইয়াৰ পৰা এটা লৈ লওঁ আৰু এয়া আমাৰ শ্বপিং হৈ গ'ল আৰ্টৰ যোগাৰৰ পৰা আদি কৰি
গ্ৰ'চাৰীৰ কিছুমান বস্তু ল'লোঁ আৰু ইয়াতে সকলোতকৈ ভাল কথাটো হ'ল ইয়াতে ছেল্ফ ছাৰ্ভিচিঙৰ প্ৰচেছ আছে গোটেইখিনি নিজেই ইয়াতে ধুনীয়াকৈ বিল কৰাব লাগে ধুনীয়াকৈ ইয়াতে পেকেজিং কৰাব লাগে আৰু তাৰপিছত নিজেই এনেকৈ কাৰ্ডখন লৈ গৈ নিজৰ গাড়ীত উঠাব পাৰে তাৰপিছত কাৰ্ডখন ইয়াতে গতাই দিলেই হৈ গ'ল গতিকে ছেল্ফ ছাৰ্ভিচিঙৰ এটা ভাল উদাহৰণ বুলি ক'ব লাগিব আৰু আমাৰ শ্বপিং আজিলৈ হৈ গ'ল আজিলৈ ইমানেই আছিল ভিডিঅ'টোত আৰু এয়া শেষলৈ চোৱাৰ বাবে বহুত বেছি ধন্যবাদ অন্য ভিডিঅ'সমূহ চাবলৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই